ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। মোৰ বাৰু ভালেই। আজি ঘৰলৈ যামগৈ, সেইকাৰণে ভাবিছোঁ আৰু অকণমান ওলাই যাওঁ, অলপ ফুৰি আহোঁগৈ। বাগানৰ ফালেই যাম আজিও। দলং এখন আছে, তাত কি ধুনীয়া পৰিৱেশ, অলপ গৈ চাই আহোঁগৈ। চাই থাকক তেনেহ'লে ভিডিঅ'টো। কাপোৰ মেলি থোৱা আছে আৰু এইফালে আমি যাবলৈ ওলালোঁ। বাইক উলিয়াইছে এইফালে। মই চাই থাকোঁ তেনেহ'লে ভিডিঅ'টো। এইফালে আহি আছোঁ। বাগানৰ মাজে মাজে কি ধুনীয়া পৰিৱেশটো দেখিয়ে মনটো ভাল লাগি গৈছে। এইফালে আমি আহি পাই গ'লোহি বাগানৰ কলঘৰ। এয়া হৈছে কলনীত সোমাইছোঁ ধুনীয়াকৈ। আৰু এয়া হৈছে কলঘৰ। এই যে সৰুকৈ দেখিছে টিং দি থোৱা, এইডোখৰে হৈছে কালী মন্দিৰ। ইয়াতে প্ৰত্যেক বছৰে কালী পূজা পতা হয়। আৰু এইফালে দেখিছেনে, কলঘৰৰ এলেকাটো বহুত ডাঙৰ, মানে জগদম্বা টি ষ্টেটৰ। আৰু এইফালে আহি আহি হস্পিটেলো আছে লগতে কাষতে। আৰু এয়া এইখন হৈছে হস্পিটেল। আৰু আমি এইটো ৰাস্তা দিয়ে গৈ থাকিম। পাহাৰৰ কাষত আছে দলং এখন, উলমা দলং। চাই থাকক তেনেহ'লে। কাষতে নদী। ভাল লাগিছে বোলো, বহুত দিনৰ মূৰত আহিছোঁ। দেখিছেনে দলংখন কিদৰে লৰিছে। এৰাই আছে দলংখন। পাৰ হ'বলৈ তললৈ যাওঁ বোলো। ওপৰত ৰখি দিছোঁ, অলপ তলফালে গৈছে চাবলৈ। কি ধুনীয়া পৰিৱেশ, মনটোৱে মানে ভাল লাগিছে। ইমান ধুনীয়া এজাতি বতাহ মাৰি আছে এজাক। আৰু বেলেগ মই দলঙতে ৰখি আছোঁ। মোৰ যাবলৈ সাহ নহ'লে, পাৰ হ'বলৈ দলংখন বহুত লৰি থাকে, মানে ৰখি আছে সেইখিনিতে। সেইজন তেওঁ সেইফালে। আৰু ইয়াতে এজাক ম'হ চৰি আছে জানো অকণমানকৈ।
এফালে আমি ফুৰি মেলি ঘূৰি আহিলোঁ। এতিয়া যাওঁগৈ, যিহেতু ঘৰলৈ যামগৈ আমি, ওলাব লাগিব। এতিয়া 1টামান বাজি গ'ল, সেইটো কাৰণে সোনকালে আহিলোঁ। ভাত পানী খাই বৈ লাহে ধীৰে ওলাই যাম। আকৌ লগ পাই আছোঁ, তেনেহ'লে চাই থাকক ভিডিঅ'টো। আৰু আমি এতিয়া পাহাৰৰ কাষেদি যাম বুলি এফালে আহিছোঁ, কাৰ্বি আংলং হৈ পেলাই। এয়া দেখিছেনে, পাহাৰৰ ভিতৰতে ইমান ধুনীয়া ধুনীয়া ঘৰ আছে। এইখন হৈছে কাৰ্বি আংলঙৰ ইংলিছ মিডিয়াম স্কুল। আৰু ইয়াৰ পৰা গ'লে ৱাটাৰফল এটা আছে, তাকে আমি ভাবিছোঁ তাতে এবাৰ সোমাই যাম বুলি। চাই থাকক তেনেহ'লে। এইফালে এইখন স্কুলখনৰ গেটখন দেখিছেনে, কি ধুনীয়া। আৰু আমি এইফালে পাই গ'লোঁ সেই ৱাটাৰফলটো। সোমাই যাওঁচোন বাৰু, কেনেকুৱা দেখিছোঁ। খুব জংঘলে আৱৰি আছে, বৰষুণো হৈছে দিয়ক, সেইটো কাৰণে যাওঁ। যিমান ভিতৰলৈ পাৰোঁ যাম, দেখুৱাম আপোনালোককো, চাই থাকক তেনে। এইফালে পানী আহি আছে চব। এইফালে ৱাটাৰফলটোলৈ যাবলৈ ভয় লাগিব, ওপৰলৈ যাবলৈ ভয় লাগিব, মানুহ দুনুহ নাই। আহিছে আৰু এইফালে আমি আহি ঘৰ পাই গ'লোহি। বাহিৰতে কাপোৰ মেলি থোৱা আছে, একো নাভাবিব দেই বেলেগকৈ। আৰু এইফালে এইখনে আমাৰ ঘৰ, সোমাই আহিছোঁ ভিতৰলৈ। আৰু এইফালে চাব দেই, ভণ্টি কিদৰে শুই আছে, তাইক অলপ জোকাই থৈ আহোঁ বুলি ওচৰলৈ গ'লোঁ। আন্ধাৰ হৈ আছে, কাৰেণ্টটো নাই। আৰু এইফালে মা কি কৰি আছে, তামোল কাটি আছে। আৰু এইফালে আমি ভাত পানী খাই বৈ আজৰি হৈ ওলালোঁ। আৰু এইফালে এয়া আমাৰ ভাইটি, গোলাঘাট যাবলৈ ওলাইছে, একদম পুৰা টিপটপ হৈ লৈছে। আৰু লগতে আমিও ওলালোঁ, ৰেডি হ'লোঁ। এইফালে যাওঁগৈ আৰু, বাই 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 বাই।
গৈ থাকিব এতিয়া বাই বাই। আৰু এইফালেদি আমি ওলাই আহি থাকোঁতে ৰাস্তাতে দেখিলোঁ হাতী। যিহেতু কোৱা শুনো কেনিবা যাত্ৰা কৰিলে বোলে হাতী দেখিলে যাত্ৰা শুভ হয়। আৰু এইফালে আমি আহি পালোহি বাবা থান। নাই নাই এইফালে দেখিছেনে গছত বান্দৰ এটা বহি আছে। কোনো মানুহ মানে হাতত বস্তু লৈ যাবই নোৱাৰে, খেদা মাৰি আহে। আৰু মায়ে আহোঁতে আমাক কিবা কিবি দি পঠিয়াইছিলে, তাকে খুলিছোঁ কিবা এটা খাওঁ বোলো। মৰমত দিয়া বস্তু দুয়ে মিলি খাই তাৰপিছত ওলাই আহিলোঁ। এবাৰ আৰু কিমান দূৰ আছে আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।